তুমিহে পান্দুৰি তুমিহে পান্দুৰি তুমিহে পান্দুৰি ঐ তুমিহে পান্দুৰি তুমি হয় পান্দুৰি তুমি হয় নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো এতিয়া মই যাব ওলাইছোঁ পাপাহঁতৰ স্কুল, মানে পাপাক থৈ আহোঁগৈ। তো চাই থাকোঁ ভিডিঅ'টো আগলৈ। এফালে বেটিয়ে এতিয়া শুই উঠিছে, এফালে হেৰি খাই আছে, গাখীৰ আৰু ভাত খাই আছে। বেটি এফালে চোৱা। বাই বাই, মই ককাক থৈ আহোঁ দেই। বাই বাই। এইয়া পিটিব এতিয়া তোমাৰ আইতাই। তুমি দুষ্ট কৰিছা যে, বোকা খচি আছা যে, চোৱাচোন। চুনু বোকা নখচিবা। কেনেকে ঝুপিয়াই দিয়া তুমি? চুনুৱে কেনেকে ঝুপিয়াই দিয়ে? এনেকে না? ঠুচ ঠুচ কৰি দিছিলা যে, কেনেকৈ? কৰি থৈ যামগে মই এতিয়া, আকৌ থৈ যামগে মই ঘৰত যামগে। তুমি ইমান লাহে লাহে আহি আছা যে। তো বন্ধু বান্ধৱীসকল, মই মানে উঠনি পাপাক আনিবলৈ গ'লো, গৈ মেলি আকৌ গুচি আহিলোঁ মানে আপোনাৰ হেৰি মানে পাপাক আপোনাৰ আনিবলৈ যাওঁতে মানে স্কুলত নাছিলে, যিহেতু দেৰিকৈ পালোগৈ। পাপা মানে স্কুলৰ পৰা আহিয়ে দিলে অলৰেডি। হেৰিয়ত আছিলে, পাচলিত আছিলে পাপা। পাচলিৰ পৰা মানে এতিয়া আপোনাৰ লগৰ পাচলিলৈকে লগৰ মাষ্টৰ এজনৰ লগত মানে আহি দিলে। তো এইফালে মোৰ বেটি ৰখি আছে। হেৰি পাচলিতে মই পাপাক লৈ ল'লোঁ, পাচলি পিক আপ কৰি মেলি আহি দিলোঁ। তাৰপিছত ঘৰ আহি পাওঁতে অলপ দেৰি বহোচোন, তেতিয়াই মোৰ পাৰ্চেলটো আহি গ'ল নহয়। পাৰ্চেলটোৰ ফোন আহি গ'ল, ডেলিভাৰী ল'ৰাজনে ফোন কৰিলে, এনেকৈ পাৰ্চেলটো আহিছে বুলি। তো এতিয়া সেইকাৰণে মই স্কুললৈ আহিছিলোঁ। স্কুলত আহি মেলি মাৰ পৰা পইচা ল'লোঁ। পইচা যিহেতু মোৰ হাতত নাছিলে, সেইকাৰণে মই মাৰ পৰা পইচাটো লৈ ল'লোঁ। এতিয়া পাৰ্চেলটো আহিলে ৰিচিভ কৰি ল'ব লাগিব। তাৰপিছত দেখাই আছোঁ আপোনালোকক কি অৰ্ডাৰ দিছিলোঁ। আৰু ইয়া আমাৰ চুনু গুটি চেমি আহিছে নেকি? চেমি এইফালে কৈছোঁ। চেমি নেমাতিছোঁ, চেমিটো বেয়া পাইছে চোৱা। চেমিটো আকৌ আহিছে না। চেমি চেমি এইফালে আছোন, তই মোক খেল এটা দেখা। চেমি খেল এটা দেখাচোন এইফালে। ঝপিয়া इस सज्जन को क्या तकलीफ है भाई? নজপিয়াই এতিয়া নজপিয়াই। তো বন্ধুসকল, মোৰ পাৰ্চেলটো ৰিচিভ কৰি ল'লোঁ। এইটো মোৰ পাৰ্চেলটো। তো মই এনেই ওপৰডোখৰ ফালি দিলোঁ, অলপ এতিয়া চাইছিলোঁ ভাল নে বেয়া। তো ঠিকে আছে বস্তুটো। তো বস্তুটো বোলে আজি বেটিয়ে আনবক্সিং কৰিব। তো কেনেকৈ আনবক্সিং কৰি সি চাওঁ আহক। এতিয়া খোলা চুনু, খোলা। এতিয়া চুনুৱে আনবক্সিং কৰি আছে দেই। এইয়া এইটো বস্তুৱে অৰ্ডাৰ দি থৈছিলোঁ মই। ফোনৰ এটা বেক কভাৰ আছিলে, বহুত ধুনীয়া কভাৰটো। চুনু দেখাই দিয়া কেনেকুৱা। বাবা, তো বন্ধুসকল কেনেকুৱা লাগিছে কভাৰটো জনাব এনেই কমেণ্টত। মই মানে ফোনটো আজিলৈকে সেই চিলিকন কেছটোকে লগাই থৈ দিয়া আছে, সেইটো কাৰণে মানে এইটো কভাৰটো অৰ্ডাৰ দি দিওঁ বুলি ভাবিলোঁ, সেইকাৰণে অৰ্ডাৰ দি ল'লোঁ। এইটো
ৰ'বা মই ওচৰৰ পৰা দেখাই দিছোঁ নো ৰ'বা এইটো বন্ধুসকল এইটো এই পিছফালে এইটো ষ্টিলৰ হেৰি এটা আছে মানে এনেকৈ থৈ ল'ব পাৰি আৰু ধুনীয়া হয় কভাৰটো এই যে খুলি দেখুওৱা আকৌ পেকেটটো বা খুলি দেখুওৱা পেকেটটো খুলি দিয়া ৰ'বা মই খুলি দিছোঁ ৰ'বা বন্ধুসকলে এইখন কভাৰখন এইখনেই কভাৰখন এইখন নালাগে এইখন পেলাই দিয়া চব ওচৰৰ পৰা দেখাই দিছোঁ ৰ'বা চিনো এইখন চক এইটোৱে মোৰ কভাৰটো কেনেকুৱা লাগিছে জনাব একদম বঢ়িয়া কৈছোঁ নহয় ৰ'বা চুনো ৰ'বা এইটোৱে হৈছে মোৰ কভাৰটো তো বন্ধুসকল আমি এতিয়া গৈ আছোঁ চাবুৱা জিমিক লৈ পিনে ডিব্ৰুগড় যামগৈ ডিব্ৰুগড়ত মানে আপোনাৰ এক্সাম এটা আছে জিমিৰ আৰু মোৰো আছে জিমি আৰু মোৰ দুইটা এক্সাম এটা আছে সেইটো এক্সামটোৰ কাৰণে আমি ওলাই গৈছোঁ আজিয়ে গৈছোঁগৈ মানে দুদিন আগতে গৈছোঁগৈ তাত গৈ মেলি এদিন হ'ল কৈ দিম থাকিম তাৰপিছত পৰীক্ষা দি মেলি আকৌ মই গুচি আহিব লাগিব মানে জিমিক বাহিৰে চাবুৱাত থৈ আহিম তাৰপিছত মই আহি দিম ঘৰ আৰু এইফালে মোৰ লগত আছে বেটি হাই কৈ দিয়া বেটি কিবা গান এটা গাই আছিলে তো বন্ধুসকল মই বৰুৱা তিনিআলি নাপালোহিয়ে এইফালে চাওক বেটি পুৰা ধুমধুৰ টোপনি এইফালে চাওক পুৰা টোপনিয়াই আছে তো বন্ধুসকল জিমিহঁতৰ ৰুম পাই গ'লোহি এইফালে জিমি এইজনী আহি আছে এইটো তাহাঁতৰ ৰুমটো তো বন্ধুসকল জিমিক ললো এতিয়া লগ পাই আছো আপোনালোকক ডাইৰেক্ট ডিব্ৰুগড় এতিয়া গৈ আছো আৰু তো বন্ধু বান্ধৱীসকল পাই গ'লো ডিব্ৰুগড় এতিয়া বহি আছো আইতাৰ লগত ইফালে চিৰিয়েল চলি আছে চিৰিয়েল চাই আছে দুইটাই বহি চাহ খাই তো আজি ব্লগটো ইমানতে সামৰি দিছোঁ লগ পাম আপোনালোকক নেক্সট ব্লগটো তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আপোনালোকক ইয়াৰ নেক্সট ব্লগটোত টিল দেন বাই বাই